দিনটোৰ আৰম্ভণি কৰিছোঁ একাপ ডিটক্স ড্ৰিংকৰ সৈতে আৰু বহু দিনৰ পৰা ভাবি আছিলোঁ ফটোশ্বুট কেইটামান কৰাব লাগে বুলি, কাৰণ ব্ৰাইডেল ছিজন আহিয়ে পালে আৰু মোৰ চব কামতে যিহেতু এলাহ, তো ফটোশ্বুট কৰাব বহুত এলাহ, কাৰণ গোটেই দিনটো লাগি যায় আৰু ভাগৰো যথেষ্ট লাগে। সেইকাৰণে তেনেকৈ পিছুৱাই আছিলোঁ আৰু আজি সময় পাইছোঁ যিহেতু তাইকো মাতি দিলোঁ। আৰু মোৰ আজিৰ মডেলগৰাকীৰ নাম হ'ল মানসী নাথ। তাই বহুত মৰম লগা, মৰমীয়াল হয় আচলতে, আৰু বহুত ধুনীয়াও হয় দেখিবলৈ। আৰু এনেদৰে হাঁহি ধেমালিৰ মাজেৰেই মেকআপটো কমপ্লিট কৰিলোঁ আৰু তাইক আজি ধুনীয়া বেংগলী ব্ৰাইডৰ লুক এটা দিছোঁ। কিন্তু তাইৰ কমপ্লিট লুকটো চাবলৈ বিচাৰিলে মোৰ নেক্সট ভিডিঅ' অহালৈ ৱেইট কৰিব লাগিব। আৰু যিহেতু বেংগলী ব্ৰাইড, তাৰ কাৰণে মই আই মেকআপটোও অলপ লাউডত ৰাখিছোঁ। আৰু কমপ্লিট লুকটো চাবলৈ হ'লে কিন্তু অহা কাইলৈ ৱেইট কৰিব লাগিব। আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, জল্দি ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু আজিৰ ভিডিঅ'টো যদি ভাল পাইছে তেন্তে লাইক এটাও কৰি দিব। বাই।